হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে ভালে আছে। মই ডলি দ্য ফান টক্সৰ পৰা এজনী ছোৱালী আধৰুৱা হৈ ৰোৱা প্ৰেমৰ অনুভূতিখিনি কবিতাৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। কবিতাটোৰ নাম হৈছে মই আৰু মোৰ আধৰুৱা প্ৰেম। তোমাৰ প্ৰেমত নপৰাৰ আগলৈকে মোৰ এই সৰু মনটো আকাশৰ ৰামধেনুৰ ৰংবোৰ আৰু সেই ৰংবোৰৰ বিশালতা চায়ে তাৰ মাজতে যেন বিলীন হৈ থাকিব বিচাৰিছিল। কিন্তু কি জানা, তুমি মোৰ জীৱনলৈ এদিন ৰঙীন সপোন হৈ আহিছিলানে? মোৰ ভাল লগা আকাশখনৰ কলা ডাৱৰ হৈ আহিছিলা? সেই কথা আজিও অজ্ঞাত। কিন্তু যিয়েই নহওক, মই তোমাক বিশাল আকাশৰ লগত তুলনা কৰিছিলোঁ। তোমাকেই সকলোবোৰ বুলি ভাবিছিলোঁ। কিন্তু তুমি মোৰ জীৱনৰ সেই ভাল লগা আকাশখন হ'ব নোৱাৰিলা। মানুহে কয় প্ৰেম বুলি স্বৰ্গীয় অনুভূতি, কিন্তু মোৰ বাবে যে প্ৰেম স্বৰ্গীয় অনুভূতি নহয়, কেৱল মাত্ৰ বিষাদতাহে। আজি অনুভৱ কৰিছোঁ যে সঁচা অন্তৰে কাৰোবাক ভাল পালে তাৰ বিনিময়ত মিছা মৰম, মিছা সহানুভূতিহে পোৱা যায়। অৱশেষত তুমিওচোন মোৰ লগত সেয়াই কৰিলা, যাৰ ভয় মোৰ আমাৰ সম্পৰ্কটোৰ আৰম্ভণিৰ পৰাই আছিল। নাজানো মোৰ ভুল কোনখিনিত হ'ল, তোমাক সঁচা অন্তৰে ভাল পোৱাত নে সকলোতকৈ বেছি তোমাক বিশ্বাস কৰাত। তুমি মোক সঁচা অন্তৰে ভাল পোৱা বুলি ভাবিছিলোঁ, কিন্তু মই গমেই পোৱা নাছিলোঁ যেন তুমি মোৰ লগত মাত্ৰ প্ৰেমৰ এখন ধুনীয়া খেলহে খেলিছিলা। ভাঙি দিছিলা মোৰ তোমাৰ ওপৰত থকা বিশ্বাসবোৰক, গছকি দিছিলা মোৰ সঁচা অন্তৰৰ মৰম ভাল পোৱাবোৰক। সেয়ে হয়তো আজি আমি চিনাকি হৈও অচিনাকি হৈ পৰিলোঁ। বিশ্বাস কৰা, তুমি এৰি থৈ যোৱাৰ দিনাখন মই সঁচাকৈ বহুত ভাঙি পৰিছিলোঁ। কিন্তু মানুহৰ সন্মুখত আৰু তোমাৰ সন্মুখত সকলোতকৈ বেছি সুখী হোৱাৰ অভিনয় কৰিছিলোঁ। নিজানত বহি মোৰ অশ্ৰু ভৰা চকুজুৰি হেঁপাহ পলুৱাই বৈ যাবলৈ দিছিলোঁ আৰু নিজে নিজক প্ৰশ্ন কৰিছিলোঁ, ইমান কম সময়ৰ ভিতৰত ইমান বেছি তোমাক কেনেদৰে ভাল পাব পাৰিছোঁ। আৰু নকওঁ দিয়া, এইবোৰ আকৌ ভাবি থাকিলে মোৰ দুখবোৰৰ আৰু উজানহে উঠিব। মাথো তোমাক এটাই ৰিকুৱেষ্ট কৰোঁ, মোৰ লগত যি প্ৰেমৰ অভিনয় কৰিলা সেয়া আৰু কাৰো লগতে নকৰিবা যেন। কাৰণ হৃদয় ভাঙি গ'লে কিমান বেছি দুখ পোৱা যায় সেয়া মই জানো বাবু। মই বিচাৰোঁ তুমি সদায় সুখত থাকা। ভগৱানে যেন তোমাৰ ভাগৰ দুখখিনি মোক দিয়ে আৰু সদায় তুমি হাঁহি থাকা। আজিও সদায় কোৱাৰ দৰে শেষবাৰৰ বাবে কওঁ, আই লাভ ইউ বাবু, টেক কেয়াৰ। থেংক ইউ ফ্ৰেণ্ডছ। আই হোপ ভিডিঅ'টো আপোনালোকৰ মন চুই গৈছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ এই দ্য ফান টক চেনেলটো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। কবিতাটো কেনে পালে আৰু কবিতাটো যদি আপোনাৰ লাইফৰ লগত অলপমান মিলা নিচিনা পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত আপোনাৰ অনুভৱখিনি আমাৰ লগত শ্বেয়াৰ কৰক। আৰু প্লিজ 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 ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব।